Hello friend, welcome to my Assamese channel BB's Mixer. আজি আমি আহিছোঁ লখিমপুৰৰ ধুনাগুৰি ঘাটৰ পৰা প্ৰায় বিহপুৰীয়া অভিমুখে যিটো ৰাস্তা আছে তাত মানে এভাগ থান দেখিলোঁ। আমি সোমাই যাম বুলি আহিছোঁ। আহক আমি আপোনালোকক দেখুৱাই যাওঁ ভিডিঅ'টো চাই থাকক, অলপ স্কিপ নকৰাকৈ, লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এয়া দেখা পাইছে শ্ৰী শ্ৰী যদুমণি দেৱৰ বাপৰ থান। ওম নমো ভাগৱতে বাসুদেৱায়। দেখা পাইছে সম্পূৰ্ণ পথাৰৰ মাজত আছে এইভাগ থান। কিমান চনত মানে থানভাগ হেৰি হৈছে এইটো কোনো উল্লেখ নাই ইয়াত। আৰু লগতে এভাগ পুখুৰী আছে, দেখুৱাই যাম, ভিডিঅ'টো চাই থাকক। ইয়াত দেখা পাইছে বহুত বিৰল প্ৰকৃতিৰ চৰাইও ইয়াত আছে। চাওক, চৰাই আছে ইয়াত। পুখুৰী পাৰে পাৰে এইবিলাক চাংঘৰবিলাকো আছে। ইয়াত সুধিবলৈও কোনো বিশেষ মানুহ নাই। ইয়াত আমি দুজন আহিছোঁ। আমি আকৌ এতিয়া যাবৰ কাৰণে বাইক ষ্টাৰ্ট কৰিছোঁ। এয়া আমি ধুনাগুৰি ঘাট যাম। ধুনাগুৰি ঘাটৰ পৰা মাজুলী যাম। মাজুলীত হয়তো মিউজিক ফেষ্টিভেল চাই যাম যদি ৰাস্তাতে পাওঁ, আৰু তাৰ পাছত আমি নিমাতী অভিমুখে যাত্ৰা কৰিম। চাই থাকক ভিডিঅ'টো, ভাল ভাল জেগা থাকিলে আপোনালোকক দেখুৱাই যাম। অনিৰুদ্ধদেৱ নাহৰাতি সত্ৰত, থান সত্ৰ। ব'লচোন বাৰু গৈ থাকোঁ। চাই থাকক। আমি থানত এতিয়া আমি প্ৰৱেশ কৰিছোঁ। চনমনো কি ধুনীয়া বান্দৰ। আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ কেনেধৰণে আছে চাওক। স্কুলত উঠি ধুনীয়াকৈ চাইছে, মোক জোকাইছে। পলাইছে।
জাপ মাৰি পিঠিতে উঠিব সিহঁতি আকৌ থক দে হেলমেট বিস্কুট এটা ফালি দিলোঁ বিস্কুট খোৱালোঁ ইহঁতক কালি যিহেতু ধুনাগুৰি ঘাটেদি আমি পাৰ হৈছিলোঁ এইফালেদি পাৰ হওঁ জেকেট পিন্ধি লৈছোঁ দেখা পাইছে বিপৰীত চাইডৰ পৰা পুলিচখন ঘৰতে কৰিছে
ঘাট পাইছোঁহি। ইয়াতে ফেৰী চপাব। ইয়াতে নামি আকৌ বালিয়ে বালিয়ে আমি বাইকেৰে যাত্ৰা কৰিম মাজুলী অভিমুখে। চাই থাকক ভিডিঅ'টো। দেখা পাইছে ইয়াতে ফেৰীখন চপাব। প্ৰায় 15 মিনিটমান আহিলেই ঘাট পায়। বেছি দূৰ ৰাস্তা নহয়। সিপাৰৰ পৰা সিপাৰলৈ ওলাই থাকে, তথাপিতো চৰকাৰে দলং এখন দিয়া হ'লে বেছি সুবিধা হ'লহেঁতেন। চেনিমৰা বাঁহগৰা পথালি পাৰঘাট, পাৰঘাটে দিয়ে বিহপুৰীয়া সংযোগ হৈছে মাজুলীৰ লগত। ৰাস্তাটো আহি মজা লাগিছে। বালিৰ মাজত এনেদৰে ৰাস্তা বনাই দিছে। চাই থাকক ভিডিঅ'টো। পৰা দি বনাইছে ৰাস্তাটো। ফাইনেলি আমি কমলাবাৰীলৈ যোৱা ৰোডত উপস্থিত হৈছোঁ। ইয়াৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ গ'লে কমলাবাৰী ঘাট কমলাবাৰী টাউন পাম। আমি যাওঁতে এই বাঁহৰ দলংখন দেখিছে যে, সেই দলংখনেদি গৈছিলোঁ, কিন্তু আমি অন্য আহিলোঁ এবাৰ। এই বাঁহৰ দলংখন পাৰ হওঁতেও আপোনাৰ 40 টকা ভাড়া লয়, আৰু সিটো চাইডে ফেৰীত পাৰ হওঁতে 60 টকা ভাড়া। কিন্তু আমি চেনিমৰা আৰু বাঁহগৰা ঘাটত যিটো ৰোডত এতিয়া আমি আহিলোঁ, তাত আপোনাৰ 100 টকা, কিন্তু ভাড়াটো সমানেই হয়। এই বাঁহৰ দলংখন পাৰ হওঁতে দুজনৰ 40 টকা, মানে এজনৰ 30 টকা। প্ৰায় 15-20 কিলোমিটাৰ গ'লে আমি কমলাবাৰী পাম। ইয়াত আহিব কেতিয়াবা। ইয়াৰ মানুহবিলাকো মৰম চেনেহ, ভাল লাগে। বিশেষকৈ ৰাসৰ টাইমত ভিৰ বেছি হয়। ফেৰী হওক বা আপোনাৰ ইয়াত ৰাসৰ টাইমত বহুত যথেষ্ট ভিৰ হয়। আৰু সত্ৰত আপোনাৰ পালনাম হয়, পালনামত ভিৰ হয়। বহুত দূৰ দূৰণিৰ মানুহ ইয়াত পালনাম আৰু ৰাস চাবলৈ আহে। ইয়াৰ মানুহবিলাক বহুত কৰ্মী। মেক্সিমাম মানুহ আত্মনিৰ্ভৰশীল হয় ইয়াত। দেখা পাইছে মহিলাসকলে কেনেদৰে নদীৰ পৰা কাঠ আনি ঘৰত কাটি কি কৰিব ক'ৰবাত এনেদৰে পোহপাল থাকে কিছুমান লোকে। ভাল, বহুত ধুনীয়া হয় ইয়াত। লাইফ ষ্টাইলবিলাক বহুত সুন্দৰ, ভাল লাগে। যাক আমি কওঁ কৰ্মই ধৰ্ম, কৰ্মৰ বাবে তাক আমি কৰ্মটো কৰিবই লাগিব। এতিয়া কিছুমান মহিলাইতো ঘৰতে বহি বহি টাইম পাছ, মোবাইল বা কিবা টিভি টাইম পাছ কৰি থাকে ন। তেওঁলোকৰ সেইটো নহয়। মেক্সিমাম মহিলাই কৰ্মৰ ওপৰতে নিব। মাটি দালি খেতি কৰিছে, সৰিয়হৰ খেতি। মহিলা পুৰুষ বুলি কোনো কথা নাই, সকলো কাৰণে আহে
কাম কৰে। ৰাস্তা পদূলি বহুত সুন্দৰ হ'ল আজিকালি, দেখা পাইছে আপোনালোকে। ভাল লাগে, বহুত সুন্দৰ দেখা পাইছে আপোনালোকে। বিজেপিয়ে কি কাম কৰিছে, কিন্তু কি কাম কৰিছে নহয়, আপোনাৰ ভিডিঅ'টো দেখিলে বেছিকৈ দিছে, কাৰোবাক কমকৈ দিছে, সেইটো বেলেগ কথা। হয়তো কোনোবাই পোৱাও নাই, সেইটোও বেলেগ কথা। কিন্তু ৰাইজৰ হকে যিবিলাক কাম কৰিছে, ভাল কাম কৰিছে। কোনোবাই হয়তো ঘৰটো পোৱা নাই, সেইটো বাৰু আমি নাজানো বাৰু, আমি নিজেও পোৱা নাই বাৰু একো, কিন্তু আমি ক'ব নিবিচাৰোঁ এইবিলাক কথা। ৰাস্তা পদূলি যে বনাইছে সেইটো কাৰণে আমি সুখী আৰু। এতিয়া আমি বালিচাপৰিত উপস্থিত হৈছোঁ। ইয়াৰ পৰা লেফ্টত গ'লে গড়মূৰ পাব। ৰামদেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ পৰা লেফ্ট ছাইডৰ ৰাস্তাত গ'লে আমি গড়মূৰ পাম। এইফালে এইফালে চাবলৈ একো নাই, আগলৈ এতিয়া আমি পামগৈ গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰ পাম গড়মূৰ টাউন। এই তিনিআলিৰ পৰা লেফ্টত গুচি গ'লে পামগৈ কমলাবাৰী। আমি এতিয়া আউনীহাটী সত্ৰও চাই যামগৈ। মই গড়মূৰ আগত মই ভিডিঅ' দিছিলোঁ বাৰু আপোনালোকক, সেইকাৰণে ইয়াত লেখা আছে দেখিছে আপোনালোকে, জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নিষেধ। সেইকাৰণে আমি জোতা চেণ্ডেল খুলি লৈছোঁ। এতিয়া আমি প্ৰৱেশ কৰিম সত্ৰত, চাই থাকক ভিডিঅ'টো। গড়মূৰ সত্ৰত ভিতৰৰ ভাগ দেখা পাইছে আপোনালোকে, গড়মূৰ সত্ৰ। ইয়াত দেখা পাইছে আপোনালোকে, বহা হয়। ইয়াতে ভকতসকল থাকে। কোন কোন ভকত কোন ঠাই সেই বস্তু ইয়াত নামাকৰণ কৰি থৈছে চাব। ইয়াত দেখা পাইছে শ্ৰী শ্ৰী শইকীয়া ৰাজমেধি, নপাটনি, মাইথং চহৰ। তেনেদৰে আপোনালোকে আহি পিনি ইয়াত থাকিবও পাৰে। বহিছেনে? অঁ, 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 হয় হয়।
অঁ মানে এওঁলোকৰ শিষ্য ক'ত ক'ত আছে মানে তাৰ হেৰি অঁ সেউলীয়া আহিলে ইয়াত অঁ মাজুলী শ্ৰী শ্ৰী চামগুৰি সত্ৰ অসম ডাকঘৰ মাজুলী সত্ৰ চামগুৰি সত্ৰ আহক আমি চামগুৰি সত্ৰ দৰ্শন কৰোঁ। মুখা প্ৰশিক্ষণৰ কৰ্মশালা আয়োজন কৰিছে ইয়াত, চাওক ভিডিঅ'টো। অঁ চাওক আপোনালোকে এতিয়া চামগুৰি সত্ৰৰ মুখা শিল্প কেনেদৰে ইয়াত নিৰ্মাণ কৰিছে। এয়া দেখা পাইছে ৰাৱণৰ হাত, এয়া দেখা পাইছে ৰাৱণৰ মুখ, এয়া দেখা পাইছে এয়া গৰুণ্ড পক্ষী মুখা শিল্প নিৰ্মাণ কৰিছে, দেখা পাইছে। এয়া নৰকাসুৰ ৰজা, ইয়াত কেনেদৰে লিখি ৰাখিছে দেখিছে আপোনালোকে। এয়া নতুনকৈ নিৰ্মাণ কৰিছে চাওক। ইয়াত প্ৰশিক্ষণ অলৰেডি চলি আছে। প্ৰশিক্ষণৰ বেনাৰ পোষ্টাৰ আপোনালোকক দেখুৱাইছোঁ, চাওক ভিডিঅ'টোত। এয়া দেখা পাইছে, ইয়াত টুপিও আপোনালোকে কিনিব পাৰে। দেখুৱাই দে টুপি পিন্ধি পিনি, টুপিটো পিন্ধি দেখুৱাই। অঁ এয়া দেখা পাইছে একদম হাইলাখ ভগত সিং, দেখা পাইছে আপোনালোকে। ইয়াত আপোনালোকে ট্ৰেইনিঙো কৰিব পাৰে মুখা শিল্প শিকিবৰ বাবে। ফটোত দিয়া বেনাৰত লিখি থোৱা ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিলে ট্ৰেইনিঙৰ সুবিধা পাব। ইয়াত দেখা পাইছে মেটেকাৰে বনোৱা বেগ, খৰাহী, টুপি, ইয়াৰ প্ৰশিক্ষণো ইয়াত দিয়া হয়। কোনোবাই শিকিব ইচ্ছা কৰিলে যোগাযোগ কৰিব পাৰে। এয়া চাওক মুখা শিল্প নিৰ্মাণৰ আগত যি বাঁহেৰে সজা বনোৱা হয় সেই সজাবিলাক বনাইছে। এইখন ঘৰৰ চিলিং কি সুন্দৰকৈ বনাইছে। ইয়াত দেখা পাইছে লাইটৰ নিচিনা, লাইট নহয় একচুৱেলি, এইটো বাঁহেৰেই নিৰ্মাণ কৰিছে। আৰু এনেকুৱা যদি কাৰোবাক বনাবলগীয়া প্ৰয়োজন হয় ফোন নম্বৰ দি দিম, ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ঘৰ বা ৰেষ্টুৰেণ্টত এনেকুৱা প্ৰায় আজিকালি দেখা পোৱা যায়, কিন্তু এনেকে ধৰণে বনোৱা লোকৰ যদি আপোনালোকৰ প্ৰয়োজন হয় যোগাযোগ কৰিব। ফোন নম্বৰ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। কৃষ্ণ প্ৰভু। ফেৰী নোপোৱাৰ বাবে এই ককাৰ লগতে আমি থাকিলোঁ। এয়া ককাৰ ৰুম, তেখেতে আমাক থাকিবৰ বাবে জেগা দিলে কমলাবাৰী সত্ৰত। আমি দুজন আছিলোঁ।
আন এটি নতুন সমস্যা ককাই চাহ দিছে নিশা 8:30 বজাত আৰু 11 বজাত কেৱল পিঠাগুড়ি মিঠৈৰ লগত দেৱশ্ৰী মণি দেৱী শ্ৰী শান্তনা দেৱী এইবিলাক স্মৃতি হিচাপে আমাৰ থাকি যাব বুলিয়ে আমি ভিডিঅ'বিলাক আপোনালোককো দেখুৱাইছোঁ লগতে আমিও আমাৰ ভৱিষ্যতৰ কাৰণেও ৰাখিছোঁ বহিলোঁ আমি সেই নিমাতী অভিমুখে পাই যে পাৰটো এয়া ঘন কুঁৱলীৰ বাবে ৰাস্তা সুটি সলনি হৈ আমাৰ নাওখন ক'ৰবাত সোমালেহি কুঁৱলী শেষ হ'লেহে আমি আকৌ নিমাতীৰ অভিমুখে যাম এয়া দেখা পাইছে ছাইডত ৰখাই থৈছে ব্ৰহ্মপুত্ৰৰ মাজৰ কোনোবা সুঁতিৰ মাজত সোমালোহি আমি এতিয়া দেখা পাইছে দেখাই নাপায় বহুত দূৰলৈ